নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকলৈ PM কিষাণৰ নতুন আপডেট লৈ আহিছোঁ। যদি আপুনি এজন কৃষক হয় আৰু এজন কৃষক হোৱাৰ পাছতো PM কিষাণৰ ফালৰ পৰা বৰ্তমানৰ সা-সুবিধা লাভ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকলৈ আজি এই ভিডিঅ'টোৰ ফালৰ পৰা খুবেই ভাল খবৰ লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, বৰ্তমান PM কিষাণৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যদি আপুনি PM কিষাণৰ আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে এয়া লিখা আছে PM কিষাণ হিতাধিকাৰী পঞ্জীয়ন প্ৰপত্ৰ, অসম আবেদন পত্ৰ আৰু ঘোষণা। দেখিছে ইয়াত আৱশ্যকীয় টোকা লিখা আছে আৰু এই তিনিটা আপোনালোকে ইগন'ৰ নকৰিব। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ এইকেইটা আপোনালোকে লক্ষ্য ৰাখিহে তলৰ ফৰ্মখন ফিল আপ কৰিব। এতিয়া এটা আছে তাৰিখ, আপোনালোকে যোন তাৰিখে অফিচত জমা দিব আবেদনখন সেই তাৰিখটো লিখিব লাগিব। বাসস্থান সবিশেষ অঞ্চল, আপোনালোকে গাঁৱত বসবাস কৰে নে নগৰত টিক মাৰ্ক কৰিব। জিলা নাম মানে ডিষ্ট্ৰিক্টৰ নাম লিখি দিব। মহকুমা আপোনালোকে ইয়াত লিখি দিব। উন্নয়ন খণ্ড বা ৱাৰ্ড আপোনালোকে লিখি দিব। গাঁও বা নগৰখনৰ নাম আপোনালোকে লিখি দিব য'ত বসবাস কৰে। কৃষকৰ নাম, আবেদনকাৰীজনৰ আপোনালোকে নাম লিখি দিব। আবেদনকাৰীজনৰ পিতা মাতৃৰ স্বামীৰ নাম বা যিকোনো এজনৰ নাম লিখি দিব। আপোনালোকে লিংগ, আপোনালোকে পুৰুষ নে মহিলা নে অন্যান্য টিক মাৰ্ক কৰিব। শ্ৰেণী মানে কাষ্ট, আপোনালোকে সাধাৰণ নে অন্যান্য নে অনুসূচিত জাতি নে অনুসূচিত জনজাতি আপোনালোকে টিক মাৰ্ক কৰিব। কৃষকৰ প্ৰকাৰ ক্ষুদ্ৰ, উপান্ত, অন্যান্য আপোনালোকে কোনটো হয় টিক মাৰ্ক কৰিব। পৰিয়ালৰ সদস্য সংখ্যা আপোনালোকৰ 2জন হওক বা 5জন আপোনালোকে ইয়াত টিক মাৰ্ক লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীজনৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব। পৰিচয় পত্ৰ, আধাৰ, অন্যান্য পৰিচয় পত্ৰ আপোনালোকে আধাৰটোত দিব। পৰিচয় পত্ৰ প্ৰকাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, পৰিচয় পত্ৰ, চালকৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, কৃষকৰ ঋণ পত্ৰ, পাৰপত্ৰ নং, বৈধ একাউণ্ট নং আপোনালোকে যিকোনো এটা টিক মাৰ্ক কৰিব। 15 নম্বৰ, পৰিচয় পত্ৰৰ প্ৰমাণিক নং আপোনালোকে আধাৰ কাৰ্ডৰ নং বা পান কাৰ্ডৰ নংটো ইয়াত লিখি দিব। পৰিচয় পত্ৰৰ মতে ঠিকনা, আপোনালোকে আবেদনকাৰীজনৰ ঠিকনা লিখিব পিন সহ। ইয়াত আছে কৃষকৰ বেংক একাউণ্টৰ সবিশেষ, আপোনালোকে IFSC কোড লিখিব লাগিব যি পাছবুকত থাকে। আপোনালোকে বেংকৰ নাম আৰু শাখা লিখি দিব। একাউণ্ট নং আপোনালোকে লিখি দিব। বৈধ একাউণ্ট গৰাকীৰ নাম, আপোনালোকৰ আবেদনকাৰীজনৰ নিজৰ একাউণ্ট থাকিব লাগিব। বৈধ একাউণ্টৰ প্ৰকাৰ ছেভিং, জনধন আদি ইয়াত আপোনালোকে লিখি দিব। বেংক একাউণ্টৰ আধাৰ সৈতে সংলগ্ন কৰা হৈছেনে, আপোনালোকে লিংক কৰা হৈছেনে, হয় নে নহয় আপোনালোকে লিখি দিব। মোবাইল নং আপোনালোকে লিখি দিব যি বেংকৰ একাউণ্টত আছে। জন্ম তাৰিখ আপোনালোকে লিখি দিব। এতিয়া হৈছে মাটিৰ প্ৰকাৰ, আপোনালোকে মাটিৰ প্ৰকাৰ ব্যক্তিগত নে যুটীয়া, মানে আপোনালোকৰ নিজৰ নামত আছে নে আপোনালোকৰ আন উদ্দেশ্য নামত আছে সেইটো আপোনালোকে লিখি দিব। খেতি মাটিৰ সবিশেষ প্ৰয়োজন হ'লে অধিক শাৰী যোগ দিব। ক্ৰমিক নং আপোনালোকে লিখি দিব আৰু চাভিং নং বা বহী নং, পটা নং, ডাক খচৰা নং, মাটিকলি হেক্টৰ হিচাপে আপোনালোকে লিখি দিব। খেতি কৰা মাটিৰ ঠিকনা, আপোনালোকে য'ত খেতি কৰে তেওঁ ঠিকনা লিখি দিব। জিলা লিখি দিব। ৰাজচক্ৰ, গাঁও, পিনক'ড আপোনালোকে লিখি দিব। কোন চনৰ পৰা উক্ত মাটিত খেতি কৰিছে আপোনালোকে ইয়াত লিখি দিব। খেতি কৰা শস্যৰ নাম, আপোনালোকে ইয়াত ধান খেতি কৰিছে নে ঘেঁহু অন্যান্য খেতি কৰিছে আপোনালোকে শস্যৰ নাম লিখি দিব। মাটিৰ গৰাকী, আপোনালোকৰ নিজা নে ঘৰৰ অন্য সদস্য নে লিজন মানে আধিত লোৱা নে অন্যান্য আপোনালোকে টিক মাৰ্ক কৰিব। মাটিৰ গৰাকীৰ সৈতে সম্পৰ্ক, যদি নিজে মাটিৰ মালিক নহয়, মানে যদি আপোনালোকে আধিত কৰে তেওঁৰ লগত সম্পৰ্কটো আপোনালোকে লিখি দিব লাগিব। আপোনালোকে দেখিছে ইয়াত কিছু নিয়মাৱলী লিখা আছে, আপোনালোকে এইখিনি মানি চলিব লাগিব। মই চমুকৈ কৈ দিছোঁ, ইয়াত আপোনালোকে লিখা আছে মই কোনো অনুষ্ঠানৰ মাটিৰ গৰাকী নহয়, মানে আপোনালোকে চৰকাৰী মাটিৰ অনুষ্ঠানত খেতি কৰিব নোৱাৰিব। আবেদনকাৰীজনৰ কোনো চৰকাৰী চাকৰি বা কোনো মন্ত্ৰী পদত নিযুক্ত থাকিব নালাগিব। মাহিলী আয় 10,000 বা তাতকৈ কম হ'ব লাগিব। আৰু এইসমূহ নিয়মাৱলী মানি আপোনালোকে চলিলেহে আপোনালোকৰ আবেদন যোগ্য বুলি গ্ৰহণ কৰিব। ইয়াত লিখা আছে মই চিৰি বুজি ল'লোঁ যে ভাৰত চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি কাৰ্যকৰী কৰা বিভাগে আঁচনিখনৰ নিয়মাৱলী অনুসৰি মোৰ আধাৰ নম্বৰ আৰু ঘোষণা পত্ৰৰ দিয়া অন্যান্য তথ্যসমূহ পৰীক্ষা কৰিব পাৰিব। মই শ্ৰীমতী এইটো ঘোষণা কৰোঁ যে মই PM কিষাণ আঁচনিৰ ধন এটাও কিস্তি লাভ কৰা নাই।
ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে আবেদন পত্ৰ দিয়া সকলো তথ্য মোৰ জ্ঞান আৰু বিশ্বাস মতে সঁচা আৰু সম্পূৰ্ণ। মই বিশ্বাস কৰোঁ যে যিকোনো পৰ্যায়তে যদি মোৰ তথ্য কিবা ভুল হয় তেতিয়া মোৰ আবেদন অযোগ্য বুলি বিবেচিত হ'ব। মই ঘোষণা কৰোঁ যে মই দিয়া স্ব-ঘোষণা অশুদ্ধ প্ৰমাণিত হয়। মই পোৱা আৰ্থিক সাহায্য সম্পূৰ্ণৰূপে উভতাই দিম আৰু আইনমতে দণ্ডনীয় হ'ম। প্ৰযোজ্য নহ'লে কাটি দিয়ক। স্থান আপোনালোকে লিখি দিব আৰু তাৰিখ লিখি দিব। ইয়াত আপোনালোকে চহী কৰি দিব। এইখিনি আপোনালোকে ফিল-আপ কৰিব নালাগে। ইয়াত আপোনালোকে গাঁওবুঢ়া, গাঁও প্ৰধান, গ্ৰাম্য সেৱক, গ্ৰাম্য সেৱিকা, জ্যেষ্ঠ গ্ৰাম আপোনালোকে চহী আৰু ষ্টাম্পৰ মোহৰ আনিব। বাকীখিনি আপোনালোকে কৰিব নালাগে, সেইখিনি ব্লকত কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।